হ'ল বিয়া ব'লক আমি এতিয়া গৈ থাকোঁ ব'লকচোন ব'লক হাই হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আজি এখন ধুনীয়া বিয়া খাবলৈ গৈ আছোঁ ইমান গৰম ৰ'দত ওলাইছোঁ আৰু বিন্দাছ এজনটোতো ৰৈয়ে আছে ব'লক নাই যদিও আজি দেখিছে নাই ৰ'দৰ বতৰ কেনেকুৱা গৰমত আৰু বিয়া বুলি ক'লে কেনেকুৱা এখন ফেণ্টাষ্টিক হ'ব পাৰে ন এজনটোতো ওলাইছে মাস্ক লগাই আমাৰ এইখন অডি লৈ লৈছোঁ না কি কয় এখন দুকাটি লৈ আমি এতিয়া ওলাইছোঁ ব'লক ভ্ৰুমকৈ বাইক চলাই এতিয়া গৈ আছোঁ ইমান ধুনীয়া গাঁও চব এইফালে চাহ বাগান এইফালে গাঁও ধুনীয়া গাঁও দেখিছে না চাহ বাগান কিন্তু বৰষুণ চৰষুণ বুলি ক'ব নাই শুকানৰ বতৰ এতিয়া গৈ থাকোঁ ব'লক আমি এতিয়া ইয়াত নামঘৰ ওচৰ পাইছোঁহি তেওঁলোকৰ গাঁও নামঘৰ ইয়াৰ পৰা বেছি দূৰ নাই তেও আছে চাগে 1 কিলোমিটাৰ 2 কিলোমিটাৰমান গৈ থাকোঁচোন কি ধুনীয়া গাঁও বা মজাটোৱে বেলেগ খলাবমা ৰাস্তা পঢ়িও শান্তিটো নাই ভিডিঅ' বনাবলৈ শান্তি নাই এনেকৈ গৈ থাকিব লাগিব আৰু ব'লকচোন গৈ থাকোঁ বিয়া ঘৰ একদম কামেৰ একদম ৰজনজনাই আমি এতিয়া বৰ্তমান সেই ছোৱালী ঘৰ পাইছোঁ ব'লক বিয়া ঘৰৰ মাছৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিমান ধুনীয়াকৈ সজাই আছে দেখিছে মজা কিন্তু ভালকৈ দিছে বে টেঙাটো একদম গাত লগাকৈ দিছে হয় নাই কাণফুলি পিন্ধাইছে নহ'লে এই সোণৰ এইফালে হেৰি ছোৱালীয়ে লাষ্ট পাই পলাব এতিয়া পচন্দ নাই হয় নেকি ইমান ডাঙৰ জোতা পিন্ধাইছে বেগটো কি দিছে আকৌ সেই নহয় বস্তুবিলাক এতিয়া এয়া দে ছোৱালী ঘৰ সৰু খুৰীয়ে সেয়া ছোৱালী পলাইছে বুঢ়ী পেহীয়ে মাজু খুৰী এখন ঠিকে আছে চিনাকি কৰা দেখি এখন ভালেই পাইছোঁ বাৰু আৰু বাকী মাক ক'ত আছে মাক ছোৱালী মাক কান্দি আছে চাগে হয় নাই অঁ এইটো ছোৱালী গা ধোৱা ঘৰ এয়া দেখিছে কি ধুনীয়াকৈ বনাই ৰাখিছে তেওঁলোকে গা ধোৱাকৈ আজৰি হ'ল এতিয়া ব'লক আমি ৰভাতললৈ যাওঁ হয়
দৰা আহি পাব হ'লেই নি দৰা আহি পাব হ'ল নি অকণমান দেৰি আছে ঢোল লৈ দৰা আদৰিবলৈ তেওঁলোকে বৰ্তমান কৈছোঁ যাওঁ এয়া দেখিছে ল'ৰা ঘৰৰ ছোৱালী ঘৰ পাইছে তেওঁলোকে এতিয়া আদৰিবলৈ তেওঁলোকে ছোৱালী ঘৰ মানুহ আহি পাইছে ল'ৰাক আদৰিবলৈ এয়া সম্পূৰ্ণ দেখিছে কৰিছে আৰু এয়া হৈছে ছোৱালী ঘৰ পাইছে এয়া হৈছে ল'ৰা ঘৰ পাইছে এয়া দেখিছে ছোৱালী ঘৰ দৰাক আদৰিবলৈ তেওঁলোকে যুঁজা চলাইছে এখন গেট দেখিবলৈ পাইছে এইটো ৰাস্তা দিয়ে এয়া দৰা আহি আছে তেওঁলোকে আদৰি দৰাক পাইছে এয়া দেখিছে দৰাক ইফালৰ পৰা দৰা আহি আছে তেওঁলোকক আগতেই বিয়া ঘৰৰ পৰা তেওঁলোক অকণমান আগবাঢ়ি আহিছে তেওঁলোকে দৰাক আগুচি কিবা এটা মানে ল'ব আৰু দক্ষিণা এটা ল'ব আহি পাইছে চাই লওক চাই লওক আমাৰ দৰা আহি পাই গ'লে বৰ্তমান এয়া দৰা ঘৰ এয়া হৈছে ছোৱালী ঘৰ পাৰ্টি এয়া হৈছে দৰা ঘৰ দৰা ঘৰ দেখিছে নহয় দৰা ঘৰ হোৱাতে একদম মন মতলাই হৈ আহিছে গান চান লগাই একদম ঢোল চোল বজাই একদম ধুনীয়াকৈ কিন্তু
নিদিলেতো যাব নিদিয়ে ন চাই লওক ছোৱালী নিবলৈ মানে বহুত মানুহ আহিছে একেবাৰে ভালকৈ দিয়ক বাটত আহোঁতে কৰোঁতে কথালৈ দিব পাৰে ঘৰ পৰা ঘৰখন কৰি ছোৱালী নামেই পাহৰি গৈছে থাকিব লাগে বেজবল শক্তি কৰি দেৱতা এয়া দেখিছে ল'ৰা ঘৰৰ ছোৱালী ঘৰ পাইছেই তেওঁলোকে এতিয়া আদৰিবলৈ তেওঁলোকে ছোৱালী ঘৰৰ মানুহ আহি পাইছে ল'ৰাক আদৰিবলৈ এয়া সম্পূৰ্ণ দেখিছে আছে কৰিছে আৰু এয়া হৈছে ছোৱালী ঘৰ পাৰ্টি এয়া হৈছে ল'ৰা ঘৰ পাৰ্টি এয়া দেখিছে ছোৱালী ঘৰ এখানে আছে দৰা গাড়ী ইয়াতে আছে দৰাজন বিন্দাস পুরা নাচি মস্তি আছে মজা হয় দৰা গৈ ইমান হাঁহি
দৰাক ভৰি ধুৱাবলৈ তেওঁলোকে পূজা চলাই আছে। আপোনালোকক কিছু সময় পিছতে দেখুৱাবলৈ চেষ্টা কৰিম। আহক বাকী দেখা তেওঁলোকে কিমান ধুনীয়াকৈ এইফালে ছোৱালী ঘৰ, এইফালে দৰা ঘৰ বা কি ধুনীয়া ছোৱালী ঘৰ নাচ ভৰি ধুৱাবলৈ আহি আছে। দৰা ভিতৰত সোমাই গামোচাখন কি হ'ল আকৌ ayo semua ada semua kena kebaca salah kok kakak semai deh semua ada gamsa pindah pindah deh দৰাক মৰমতে এতিয়া গামোচাখনো দিছে। এটা ভৰি ধোৱা ভৰি ধুৱাই ভৰি ধোৱা এনেকে ধোৱা ছোৱালীজনীক দক্ষিণা এটা দিব লাগিব। সঁচা পইচা লাগিব। ধুনীয়াক লৈ ল ওচৰত দাঙি দৰাকেইটা বৰ্তমান ভিতৰলৈ দাঙি নিছে। ব'লক বাকী দৰ্শক কেনেকৈ সজাই পৰাই ব'লক চাওঁগৈ। ইয়াত দেখিবলৈ পাইছে ছোৱালী ঘৰ মানুহে কেনেকৈ ভালে গৈছে। মিঠা চাহ ভালে দিছে। ঠিক আছে। ভাল এটা কৌতুক দিছে দেই। এয়া আমাৰ কইনা ভতিজা হয়। তাৰপৰা আৰু বৰ্তাক হয়। এজন বৰ্তাক দেই চিনাকি কৰাই দিছোঁ মোৰ ফালৰ পৰা। আৰু এয়া দেখিছে চবেই তেওঁলোকে যা যোগে চলাই আছে। এয়া ছোৱালী আমাৰ ছোৱালীলৈকে আহিছে দেখিবলৈ পাইছে। এয়া হৈছে ছোৱালী, এয়া ছোৱালী আইতাক। এয়া আৰ দিছে। এফালে ছোৱালী দেখিছে, এফালে এয়া দেখিবলৈ পাইছে আইতাকে বিচি দিছে। ছোৱালীয়ে কান্দি আছে দেখি তাৰ কিনাৰতে আছে।
এইফালে এয়া দেখিবলৈ পাইছে এয়া হৈছে দৰা আৰু এইফালে আছে আমাৰ ছোৱালী এয়া আমাক কইনা তাতে বহি আছে আমাৰ দৰা হেৰি চেন্নাইৰ এয়া দেখিছে না দৰা চাবলৈ মানে দৰা কইনাৰ ওচৰত বহি আছে দেখি চাবলৈ মানে দেখিছে কম বেঙা আপোনাৰ মহিমা আপুনি ছোৱালী আৰু দৰা হৈ মিলন হৈছে সুন্দৰ কৰি ফুলে জোকা দি দাও এয়া ভিতৰলৈ লৈ আহিছে দৰা কইনা ভিতৰলৈ দৰা এয়া ভিতৰত সোমোৱাই এয়া কিবা কিবি নিয়ম আছে নি জলপান খুৱাব অঁ জলপান খুৱাই দিয়ক আমাৰ ছোৱালী আকৌ কান্দি আছে নহয় ন এয়া আকৌ অঁ এয়া শুনিছে নহয় কান্দি আছে দেখিছে ছোৱালীক মানে কান্দিবলৈ যদি আছে এতিয়া লৈ যাব মোবাইলটো দিছে যে পিছত আকৌ বেলেগৰ লগত লাইন মাৰিবলৈ নি অঁ সেইটো কাৰণে অঁ বাপৰে ভিভ' Y20 বাপৰে সস্তীয়া মোবাইল দিয়া নাই দামী মোবাইলে দিছে এয়া এতিয়া দেখিছে নহয় ইয়াত থকা বস্তুবিলাক তেওঁলোকে বাহিৰলৈ লৈ আহিছে সেই নহয় এতিয়া আপোনাৰ ফালৰ পৰা কিবা ক'বলৈ আছে নি বস্তুখিনিতো ধুনীয়াকৈ এতিয়া আপুনি আপোনাৰ ফালৰ পৰা দিলে মই মোৰ ফালৰ পৰা দিলোঁ আৰু দৰা ঘৰ মানে কেনেকৈ নিয়ে তেওঁলোকে নিজে ব্যৱস্থা কৰি লওক নিজে ব্যৱস্থা ন ঠিক আছে তেওঁলোকেতো বহুত ডাঙৰ গাড়ী লৈ আহিছে গাড়ী আনিছে ঠেলা আনিছে সিহঁতৰ তেওঁলোকৰ নিজৰ কথা অঁ ধুনীয়াকৈ নিব পাৰিব নহয় ধুনীয়াকৈ নিব পাৰিব অঁ বস্তু একদম টিপটপ হৈ আছে টিপটপ হৈ আছে ভাল বস্তু দিছে ভাল বস্তু দিছোঁ অঁ ঠিক আছে 1 নম্বৰী মাল এয়া দৰা ঘৰ দেই দৰা ঘৰ পাৰ্টি আমি ভাল বস্তু দিছোঁ দেই ইয়াত মেড ইন ইণ্ডিয়া আকৌ মেড ইন চাইনাৰ মাল নাই আকৌ দেই তেওঁলোকে মানে পিটিকি মোহাৰি ছোৱালী চাইছে অঁ মিস্ত্ৰীজনী মাতিবলৈ গৈছে মেড ইন ইণ্ডিয়া হয় নে নহয় মানে তেওঁলোকে প্ৰমাণ চাইনা বুলি ক'লে ভয়ে লাগে ন সেইটো ঠিকে আছে ডানলপটো ভাল লাগিছে অঁ এইটো একদম ধুনীয়াকৈ ঘৰতে বনাইছেতো নিজৰ বাপেকে বনাই দিছে আপুনি আপোনালোকে দৰা ঘৰ নে ছোৱালী ঘৰ পাৰ্টি ছোৱালী ঘৰীয়া অঁ ঠিকে আছে অঁ আপুনি মই সেই ছোৱালী ঘৰে নি ঠিক আছে বহক তেতিয়া এয়া দৰাৰ গাড়ী সব লৈ যা খোৱা বোৱা কেলে
এয়া দেখিবলৈ পাইছে এয়া চৰাই গাড়ী সাজু হৈ আছে এয়া তেওঁলোকে দেখিছে এখন বিচনা এয়া আমাৰ ছোৱালীলৈ এয়া দৰা ঘৰলৈ গৈ আছে এই ভিডিঅ'টো চাই আপোনালোকে বুজিবলৈ পাইছে চাগে কিহৰ কাৰণে এই বিয়াখন পাতিব লগা হ'ল কিহৰ কাৰণে আপোনালোকে বুজি পাইছে ইমান গৰমত এতিয়া আগতে চাবলৈ গ'লে বহাগ বিহু বুলি ক'লে বহাগ চ'তৰ মাহতে পানী হৈ যায় কিন্তু আজিকালি এনেকুৱা প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে মানৱ জাতিয়ে জীৱশ্ৰেষ্ঠৰ ডাঙৰ বুলি নিজকে গণ্য কৰি তেওঁলোকে প্ৰকৃতিক এফালৰ পৰা শেষ কৰি আহিছে সেইটো যেন নকৰে সকলোৱে মিলি আহক বৃক্ষৰোপণ কৰোঁ আৰু যিমান জীৱ জন্তু আছে সকলোকে আমি যেন ভক্ষণ নকৰি নিজে যেন পৃথিৱীখন আমি সুকলমে আগৰ পৰিস্থিতি যেন আমি ঘূৰাই আনিব পাৰোঁ তাৰে কামনাৰে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ গাইজ বাই বাই